প্ৰথমতে সকলোকে নমস্কাৰ জনাইছো। আজি আমাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আছিল। ইয়াতে আমাৰ UPPL দলৰ যিসকলে আমাৰ ছাপৰ্টাৰ্ছ আছে, ৰাইজে ইয়াতে স্বতঃস্ফূৰ্তভাৱে আহি আজি আমাৰ ইয়াৰ লগতে যোগদান কৰিছে। ইয়াতে আমাৰ পানবাৰী প্ৰাইমাৰী হিচাপত আজিৰ এই মিটিংখন আছিল। সেইটো তেওঁ সপোন দেখি আছে চাগে কিবা এটা, সেইটো মই কি ক'ম, ফলাফলেই পৰিচয় হ'ব। এতিয়া আমি একো নকওঁ। আমাৰ UPPL আমি 32 পাম বুলি আমি আশাবাদী। আমিতো এনেকা ভাবাই নাই, এইটো আমি সেই ধৰণৰ সপোন আমি দেখা নাই। আমি সংখ্যাগৰিষ্ঠতা লৈয়ে আমি চৰকাৰ কৰিম বুলি আমি একদম দৃঢ় নিশ্চিত। 100% হয়, মেইন যিটো আছে আমাৰ ইছ্যুজ আছে, ইয়াতে বহুত প্ৰব্লেম আছে। গুমা সমষ্টি হিচাপত চাব গ'লে আটাইতকৈ পিছপৰা সমষ্টি বুলি ক'ব লাগিব। কাৰণ ইয়াতে আপোনালোকে মেপটোও বহুত বেলেগ, বহুত ক্ৰিটিকেল, বহুত কিবা আছে, আঁকা বাঁকা আছে। সেইকাৰণে ইয়াতে ৰাস্তা ঘাটৰটো সমস্যাটো বহুত ডাঙৰ সমস্যা। ৰাইজে এই 17 বছৰত ৰাস্তা ঘাটৰ সেনেকা উন্নতি হোৱাই নাই। আমিও এতিয়া গৈ আছো বহুত ঠাইত খোজ কাঢ়িব নোৱাৰা অৱস্থা। তথাপিও আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ যোৱা সময়ত কিছুমানটো আমি কৰি দিছো, আৰু আগন্তুক সময়ত আমি জিকাৰ পিছত এই ৰাস্তা ঘাটৰ কামটো আমি ফাৰ্ষ্ট ষ্টেপ হিচাপে ল'ম। আজি কিমানজন জইনিং কৰিলে বাইদেউ? আজি জইনিং কাৰ্যসূচী সেনেকে নাই, আমাৰ আলোচনা হৈছে ইয়াতে, আৰু জইনিঙৰ কাৰণে সকলোৱে সাজু হৈছে। আমি খুব সোনকালে ইয়াতে এটা ডাঙৰ জইনিং প্ৰগ্ৰাম অনুষ্ঠিত হ'বলৈ গৈ আছে।